ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল পথাৰৰ মাজৰ পৰা। তো চাওক মাঘ বিহু আহি আছে, তো কাটিব যাই আছো চাংখেৰ। তো বলক আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো আমি যাই আছো চাংখেৰ কাটিব। তো পালুই চাই থাকক ভিডিঅ'টো। ইফাল দিন নামিব লাগিব অন কৰাই আছে। যাই আছো, পাইছো এয়া কাটা শেষ। তো এতিয়া বান্ধিম, ৰছীগিলা দি বান্ধিব লাগিব। তো চাই থাকক ভিডিঅ'টো। আচ্ছা, তো কাটা হ'ল, এতিয়া ঘৰত যাব ৰেডি। তো যাওঁ আৰু এই চাংখেৰখিনি বান্ধি লওঁ, বান্ধি লৈ যাওঁ। তো আমাৰ কাটা হোৱাৰ পিছত আমাৰ কাষৰ এটা বৰদেউতাহঁতৰ পথাৰত আহিলোঁ। তো চাওক পথাৰখনত কি কি আছে। তো এয়া হ'ল লাও, লাও ন হা ঐ পানী পানী লাও মূলা এয়া হ'ল কবি, গাজৰ, এয়া হ'ল বিট। তো আমি আহিলোঁ পথাৰৰ পৰা, এয়া ৰাস্তা। তো চাই থাকক। আহি থাকোঁতে অলপ বেহাৰ দেখিলোঁ। অলপ বেহাৰত মানে ভিডিঅ' অলপ কৰি লওঁ। তো যাই আছো পিছত চাইকেল লৈ, আগত চাইকেল লৈ।
ভিডিঅ'টো শেষ কৰোঁ তো মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো আজি ইয়াতে শেষ কৰোঁ তো আমাৰ চাংঘৰ কটা হোৱাৰ পিছত আমি ওচৰৰ এটা বৰদেউতাৰ পথাৰত আহিলোঁ তো চাওক সিহঁতৰ পথাৰত কি আছে তো আমি আহিলোঁ পথাৰৰ পৰা ৰাস্তা তো অলপ আগত বেহাৰ আছে তো বলক তাতে অলপ ভিডিঅ' কৰি লওঁ